নমস্কাৰ বন্ধু ভাইসকল এনকেবি সাপোৰ্ট ইউটিউব চেনেললৈ মই মোৰ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো। আজি হৈছে এইটো অসম বুৰঞ্জীৰ দ্বিতীয়টো পাৰ্ট। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসম বুৰঞ্জীৰ কেইটামান অতি প্ৰয়োজনীয় যিবোৰ আগন্তুক পৰীক্ষাত আহিবলগীয়া সেই প্ৰশ্নসমূহ আলোচনা কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল পায় এটা কমেণ্ট কৰি দিব, লাইক কৰি দিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও আগন্তুক পৰীক্ষাসমূহত সফলতা উত্তীৰ্ণ হৈ নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰে। আহকচোন এতিয়া আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য পিজেন্টছ ৰিভল্ট ইন ৰংগিয়া টেক প্লেচ ইন দ্য ইয়েৰ। ৰঙিয়াত কৃষক বিদ্ৰোহ কোন বছৰত সংঘটিত হয়? ইয়াতে এটা চাৰিটা এনচাৰ দিয়া আছে, ইয়াৰ ভিতৰত কোনটো হ'ব সেইটো ক'ব লাগে। 1861, 1894, 1893, 1895। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1893 চনৰ 24 ডিচেম্বৰ। ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনৰ 24 ডিচেম্বৰত সংঘটিত হৈছিলে, যেতিয়া ৰঙিয়াৰ মানুহে ৰঙিয়াৰ বজাৰ লণ্ড বন্ধ কৰিছিলে। দ্য পিজেন্ট ৰিভল্ট of Rongya took place in 24 December 1893 when the people of Rongya ransacked the Rongya market. তাৰ পিছৰ কুৱেশ্যনটো হৈছে when did the British impose Bengali language as a state language of Assam? ব্ৰিটিছে কেতিয়া বাংলা ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে জাপি দিছিলে? 1837, 1837, 1838 আৰু 1835। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1837 চনত। 1837 পৰা 1872 চনলৈ ঔপনিৱেশিক চৰকাৰে বাংলাক অসম ৰাজ্যিক ভাষা হিচাপে জাপি দিছিলে। আনহাতে অসম বেংগল প্ৰেচিডেন্সিৰ অংশ আছিলে, যি অসমত ব্ৰিটিছ শাসিত ভাৰতৰ সৰ্ববৃহৎ মহকুমা আছিল। From 1836 to 1872, Bengali was imposed as Assam state language by the colonial government, while Assam was part of the Bengal Presidency, one the largest subdivision of British rule India. 3 নম্বৰ কুৱেশ্যনটো হৈছে when was অসমীয়া ভাষা উন্নতি সাধিনী সভা from? অসমীয়া উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াত দিয়া আছে 1872, 1888, 1873, 1874। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1888 চনত কলকাতাত বাস কৰা অসমীয়া ছাত্ৰ ছাত্ৰীৰ উদ্যোগত স্থাপিত অসমীয়া ভাষা উন্নতি সাধিনী সভাই কামৰূপ জিলাৰ লোকসকলৰ মাজত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ মনোভাৱ জাগ্ৰত কৰে। অসমীয়া ভাষা উন্নতি সাধিনী সভা established at the initiative of Assamese students residing in Kolkata in 1888. Instilled the spirit of the participations in the movement for independence among people of Kamrup district, Assam. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1888। তাৰ পিছৰ প্ৰশ্নটো হৈছে who was the first editor of JONAKI? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে? হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু কনকলাল বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চন্দ্ৰকুমাৰ আগৰৱালা। আলোচনীখনৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য মেগাজিন was চন্দ্ৰকুমাৰ আগৰৱালা। তাৰ পিছৰ কুৱেশ্যনটো হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন? প্ৰথমখন অসমীয়া আলোচনী কি আছিলে? প্ৰশ্নটো বাৰে বাৰে প্ৰতিটো পৰীক্ষাতে অহা নিচিনা দেখিবলৈ পোৱা যায়, ভালকে মন দি চাই ল'ব। বাঁহী, অৰুণোদয়, জোনাকী, ৰামধেনু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণোদয়। অৰুণোদয় was the first Assamese language magazine published monthly from Shivsagar, Assam in 1846. অৰুণোদয় আছিলে 1846 চনত অসমৰ শিৱসাগৰৰ পৰা মাহিলী প্ৰকাশিত প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী। প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম? ৰত্নপীঠ, বিদাৰ্ভা, প্ৰাগজ্যোতিষা, থানেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক নিশ্চয় জানে, প্ৰশ্নটো অতি সহজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষ। প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাচীন অসমৰ বাবে প্ৰাগজ্যোতিষ আৰু কামৰূপা দুয়োটা নামক পদবী হিচাপে ব্যৱহাৰ কৰিছিলে। প্ৰাগজ্যোতিষা ইন দ্য এনচিয়েণ্ট সংস্কৃত লিটাৰেচাৰ both of the names প্ৰাগজ্যোতিষা and কামৰূপা were used as designation for ancient Assam. 7 নম্বৰ কুৱেশ্যনটো হৈছে অৰুণোদয় was first published in the year. কিমান চনত অৰুণোদয় প্ৰকাশিত হৈছিলে? ইয়াতে 4টা অপশ্যন দিয়া আছে 1846, 1844,
1890 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জানুৱাৰী 1846 1846 চনৰ জানুৱাৰী মাহত অৰুণোদয় নামৰ এখন অসমীয়া বাতৰি আলোচনী অসমৰ বাবে প্ৰথম শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল য'ত এজন আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউন ইয়াৰ সম্পাদক আছিলে প্ৰকাশনে অসম সাংবাদিকতা আৰু সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল জানুৱাৰী 1846 A monthly news magazine called Orunodai a first for Assam was published from Shivsagar in January 1846 with an American Baptist missionary Nathan Brown as its the first editor. The publication ushered in a new era in Assamese journalism and literature. The picture question to হৈছে জোনাকী নামৰ অসমীয়া ভাষা আলোচনী প্ৰথম প্ৰকাশিত হৈ কোন চনত জোনাকী an Assamese language magazine was first published in the year 1905 1903 1889 1888 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1889 জোনাকী 1889 চনত কলিকতাৰ পৰা প্ৰকাশিত এখন অসমীয়া ভাষাৰ আলোচনী আছিল ই সেই সময়ত ৰচিত অসম সাহিত্য সমাজ অসমীয়া ভাষা উন্নতি সাধন সভাৰ মুখপত্ৰ আছিল য'ত সমাজৰ লক্ষ্য আৰু উদ্দেশ্য নিয়মীয়াকৈ প্ৰকাশ কৰা হৈছিল 1889 জোনাকী Assamese জোনাকী English on Moonlight was in the Assamese language magazine published from the Kolkata in 1889 it was also the mouthpiece of the then Assamese Literature Society of Somia Bhasha Unnoti Sadhini Sabha in which the society aim and objective were regularly expressed. Who was the only Assamese to take part in a historic Dandi March? ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিলে এই তলত চাৰিজন ব্যক্তিৰ নাম দিয়া আছে চাৰিজনৰ ভিতৰত এজনে ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিলে এইকেইজনৰ নাম ইয়াত দিয়া আছে চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ আৰু বিষ্ণুৰাম মেধি এই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে ক'ব লাগে শুদ্ধ উত্তৰটো হৈছে লীলাধৰ বৰুৱা গান্ধীজীৰ ঐতিহাসিক দাণ্ডি মাৰ্চত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিলে বৰুৱাই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অপৰিসীম দেশপ্ৰেমবোৰ সৃষ্টি কৰিবলৈ সফল হৈছিল আৰু তেওঁৰ বাৰ্তাটোৱে বেঞ্চত বহি থকা সকলক উলিয়াই অনাৰ বৈদ্যুতিক প্ৰভাৱ পেলাইছিল ইন গান্ধীজীৰ historic Dandi March লীলাধৰ Borua from Assam participated. Borua was successful and created immense patriotic change in the students of Assam and his message had to electric effect during out those who were sitting on the bench. At the last প্ৰশ্নটো হৈছে when did the Assam Pradesh Congress Committee from Assam Pradesh Congress Committee কেতিয়া গঠন কৰা হৈছিল 1885 1905 1917 1921 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা অসম PCC গঠন কৰা হৈছিল ইয়াৰ মুখ্য কাৰ্যালয় জিয়াছুত গুৱাহাটীৰ ৰাজীৱ ভৱনত আছে কুলধৰ চলিহা প্ৰথম নিৰ্বাচিত সভাপতি আছিল আৰু চাবিলাল উপাধ্যায় কমিটিখনৰ প্ৰথম নিৰ্বাচিত সভাপতি আছিল যেতিয়া ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল Assam Pradesh Congress Committee was formed in June 1921 its headquarters is at Rajiv Bhavan in Jiasut Guwahati Kuladhar Soliha was the first elected president and Sabilal Upadhyay was the first elected president of the committee when it was founded. ধন্যবাদ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ এই ভিডিঅ'সমূহত অসমীয়া ইংলিছ দুয়োটা মাধ্যমৰ জৰিয়তে অধ্যয়ন কৰা হৈছে আৰু আপোনালোকে চাই ভাল পাব নিশ্চয় গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে এটা সাবস্ক্ৰাইব নকৰাকৈ নাপাহৰিব থ্যাংক ইউ